নমস্কাৰ তোমালোকলৈ স্বাগতম জনাইছো। আজি আমি ভগ্নাংশৰ ধাৰণাৰ বিষয়ে আমি শিকিম। ভগ্নাংশৰ যোগ, বিয়োগ, পূৰণ, হৰণ আদি এই সকলোবিলাক আয়ত্ত কৰিম। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পাঠটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব এই কাৰণে যে অনুশীলনী যিখিনি মই ইয়াত দেখুৱাম প্ৰশ্নোত্তৰ সেইখিনি নিকেতনৰ ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখন আধাৰিত হ'ব। বাকী যিকোনো ছাত্ৰ ছাত্ৰীৰ যিকোনো শ্ৰেণীৰ হওক কিয় যদি ভগ্নাংশৰ বিষয়ে কোনো কথা শিকিবলৈ মন আছে বা আগতেও যদি কোনো কথা নিশিকাকৈ থাকি আহিছে তেন্তে মই ভাবোঁ এই ক্লাছটো কৰি সকলো উপকৃত হ'ব। তোমালোকৰ প্ৰতি ক্লাছটো কৰিবলৈ যোৱাৰ আগতেই মোৰ এক অনুৰোধ যে তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা মাজতে নিশ্চয় লাইক কৰিবা। ভিডিঅ'টো বহু ছাত্ৰ ছাত্ৰীয়ে যাতে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে তাৰ কাৰণে শ্বেয়াৰ কৰিবা। যদি কিবা নুবুজা থাকে তলত কমেণ্ট কৰিবা। মই কিবা নুবুজা থাকিলে সেইখিনি পিছৰ ক্লাছত যোগ কৰিম, বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে, তেন্তে আৰম্ভ কৰোঁ। আজি আমি আয়ত্ত কৰিবলৈ ওলাইছোঁ ভগ্নাংশৰ ধাৰণা। এই ভগ্নাংশ শব্দটোত দুটা শব্দ যোগ হৈ আছে। এটা হ'ল ভগ্ন আৰু এটা হ'ল অংশ। ভগ্ন শব্দৰ অৰ্থ হ'ল ভগা। অংশ মানে অংশ বা টুকুৰা, তোমালোকে জানাই অংশ মানে অংশ বা টুকুৰা। এতিয়া আমি গম পালো ভগ্নাংশ মানে ভগা টুকুৰা। কেনেকুৱা ভগা টুকুৰা? এইডাল এডাল চক পেঞ্চিল, ই এটা সম্পূৰ্ণ বস্তু। আমি ইয়াক এই যে সম্পূৰ্ণ চক পেঞ্চিলডালক আমি ইয়াক পূৰ্ণ এটা বস্তু বুলি ক'ব পাৰোঁ, সমস্ত বস্তুটো বুলি ক'ব পাৰোঁ, সম্পূৰ্ণ বস্তুটো বুলি ক'ব পাৰোঁ, পূৰ্ণ, সমস্ত, সম্পূৰ্ণ এই শব্দবিলাকেৰে ক'ব পাৰোঁ। এটা বস্তু মোৰ কাৰণে ইয়াত এটা বস্তু। মই যদি ইয়াক ভাঙি দিওঁ এতিয়া হৈ গ'ল ভগা। এইটো ভগ্ন, ভগা। ইয়াৰে যদি মই যিকোনো এটা টুকুৰাক বুজাওঁ, যদি মই এইটো টুকুৰাক বুজাওঁ ইও হ'ব মোৰ কাৰণে ভগা অংশ, এইটো এটা মোৰ কাৰণে ভগা অংশ মানে ভগ্নাংশ। এই প্ৰথম যি এডাল চক পেঞ্চিল আছিলে মই ইয়াক দুভাগ কৰিছিলোঁ। দুই ভাগ কৰিলে আমি তলত দুইটো এইদৰে লিখি তাৰে এক ভাগ বুজাবলৈ এক, দুই ভাগৰ এক বুলি কওঁ। মানে এইডাল আছে চক পেঞ্চিলডাল, ইয়াক আমি দুই দুখৰ কৰিলোঁ। ইয়াৰে এটা দুখৰ যদি এইটো হয় এই অংশটো আমাৰ কাৰণে হ'ব দুই ভাগৰ এক। সেইদৰে আমি যদি এইটো অংশ এনেকে এনেকে কিবা চিন দি বুজাইছোঁ বা এই গোটেই অংশটো এই অংশটো হ'ব দুই ভাগৰ এক। এই চক টুকুৰা আমি চাৰি ভাগ কৰিব পাৰিলোহেঁতেন, তেতিয়া এয়া এই দুই দুখৰ আমি চাৰি দুখৰ কৰিলোঁ। এই দুখৰ হ'ব চাৰি ভাগৰ এক, এই দুখৰ হ'ব চাৰি ভাগৰ এক, এই দুখৰো চাৰি ভাগৰ এক, এই দুখৰো চাৰি ভাগৰ এক। দেখুৱাই দিছোঁ এইডাল চক পেঞ্চিল আমি এবাৰ চাৰি ভাগ কৰিলোঁ, তেতিয়া এই প্ৰতিটো অংশ এই অংশটো হ'ব চাৰি ভাগৰ এক। এই অংশটোৱে বুজাব চাৰি ভাগৰ এক। এই অংশটোৱেও বুজাব চাৰি ভাগৰ এক। এই অংশটোৱে সেইদৰে বুজাব চাৰি ভাগৰ এক। মই ভাবোঁ আমি ভগ্নাংশ ভগা যে অংশ সেইটো গম পালোঁ। যিমান ভাগ কৰিছোঁ আমি তলত লিখিছোঁ, তাৰে যিমান ভাগ বুজাইছোঁ চাৰি ভাগৰ এক বুলি এইদৰে লিখিছোঁ। আমি আকৌ চক পেঞ্চিলডালৰ কথা ভাবোঁ। আমি ইয়াক ধৰি ল'লোঁ 1, 2, 3, 4, 5, 6, 7 ভাগ কৰিছোঁ। মই যদি এই এটা ভাগ লোৱাৰ কথা ভাবোঁ মই ক'ম 7 ভাগৰ 1। যদি মই লগতে এই ভাগো লওঁ 7 ভাগৰ 1 আৰু হৈ গ'ল 7 ভাগৰ 1, তেতিয়া হৈ গ'ল 7 ভাগৰ প্ৰথমতে লৈছিলোঁ 1, তাৰপিছত 1, তেতিয়া হ'ব 7 ভাগৰ 2। যদি মই এই ভাগো লোৱাৰ কথা ভাবোঁ আৰু 7 ভাগৰ 1 যোগ হ'ব, তেতিয়া এইটোত আৰু 1 যোগ হ'ব
মানে এইটো হ'ব 7/3 সেইদৰে 7/1 ইয়ালৈকে হ'ব 7/2 ইয়ালৈকে হ'ব 7/3 যদি মই ইয়ালৈকে লওঁ 7/4 যদি মই এই অংশলৈকে লওঁ এটা হ'ব 7/5 ইয়ালৈকে হ'ব 7/6 ইয়ালৈকে 7/7 হ'ব যদি মই এইদৰে সম্পূৰ্ণ বস্তুটো এইটো লওঁ এয়া লওঁ এই অংশ লওঁ এনেকৈ লওঁ মানে যেতিয়া মোৰ 7/7 কমপ্লিট হ'ব সম্পূৰ্ণ হ'ব তেতিয়া মই এই সম্পূৰ্ণ এটা বস্তু লোৱা বুজাব সেইকাৰণে আমি কওঁ 7/7 কটাকটি কৰি উত্তৰ 7 এটা বস্তু হোৱা বুলি কয় আমি ভগ্নাংশৰ বিভিন্ন অংক কৰিবলৈ যোৱাৰ আগতে প্ৰথমতে আমি কিছুমান সৰু কথা শিকি ল'ব বিচাৰিছো সৰু মগজুৰ মাজত ভগ্নাংশৰ ধাৰণাটো স্পষ্ট হ'বৰ কাৰণে কিছুমান কথা কৈ ল'ব খুজিছো আমি দেখিছো চক পেন্সিলত প্ৰথমতে আমি দুভাগ কৰিছিলো তেতিয়া আমি তাৰ পৰা দুটা অংশ পাইছিলো 2 ভাগৰে আৰু 2 ভাগৰে যেতিয়া আমি 2 ভাগ কৰিছো কিন্তু 2 ভাগৰ 2 ভাগেই লৈছো তেতিয়া আসলতে গোটেই এটা বস্তু সম্পূৰ্ণ সমস্ত বস্তুটো বুজায় যেতিয়া আমি 3 ভাগ কৰো বস্তু এটা 3 ভাগ কৰিলে বস্তুটো ধৰা 3 ভাগ কৰিছো 3 ভাগ এইটো বস্তু 3 ভাগ কৰিছো তেতিয়া তাৰ পৰা আমি 3 ভাগৰ 1 পাম 3 ভাগৰ 1 তিনিটা এই তিনিটা অংশ মিলি গোটেই বস্তুটো 3 ভাগৰ 3 মানে এটা বস্তু হৈ থাকে তোমালোকে হয়তো ভাবিছা মই ভগ্নাংশ বুজাবলৈ গৈ এইখিনি যে বুজাই আছো তোমালোকে যদি ভাবিছা যে মই কিতাপৰ মাজলৈ যোৱা নাই অনুশীলনী বুজোৱা নাই তেতিয়াহ'লে মই কওঁ যে তোমালোকে তেনেকৈ নাভাবিবা বহু ছাত্ৰ ছাত্ৰী দেখিছো ভগ্নাংশৰ অংক কৰে কিছু বছৰ যায় আকৌ ভগ্নাংশৰ সাধাৰণ কথা এটা ক'ব নোৱাৰে আজিৰ ক্লাছটোত আমি ভগ্নাংশৰ সামগ্ৰিক স্বৰূপটো বুজিম প্ৰথম বুজি লওঁ ভগ্নাংশ কি ইয়াৰ অৰ্থ কি তাৰ পাছত এতিয়া আমি আজি ক্লাছটোত আমি যিমান কথা শিকিম গোটেই কথাখিনিৰ পৰা আমি পিছত বহুত সোনকালে সহজভাৱে আমি অংকবিলাক কৰিব পাৰিম ঠিক আছে মই ইয়াত দেখুৱালো এটা বস্তু কিদৰে ভাগ কৰিব পাৰি তোমালোকলৈ এটা প্ৰশ্ন তোমালোকে উত্তৰ দিব খুজিলে কমেন্ট বক্সত উত্তৰ দিব পাৰিবা মই যদি কোনো এটা বস্তু মই কি এটা বস্তু দেখুৱাইছো চক পেন্সিলে দেখুৱাইছো অলপ পিছত বেলেগ বস্তু লৈ যাম এইটো যদি 5 ভাগ কৰো তেতিয়া 5 ভাগৰ 1 কিমানটা পাম 5 ভাগৰ 1 চোৱা 5 ভাগ কৰিলো 1 ভাগ 2 ভাগ 3 ভাগ 4 5 ভাগ এটো কোন ডাঙৰ হৈ আছে মই এটো মুছি দিছো 5 ভাগ কৰিছো তোমালোকে এইটোৱে বুজাব 5 ভাগৰ 1 যেহেতু 5 ভাগ কৰিছো 5 ভাগৰ 1 ইয়াত কিমানটা আছে এইটো প্ৰশ্ন তোমালোকে কমেন্ট বক্সত উত্তৰ দিবা মই একো নকওঁ পিছৰ ক্লাছত মই বুজাম মই ভাবো তোমালোকে এইটো বুজি পাইছা সেই কাৰণে মই তোমালোকক সুধিছো এটা বস্তু 5 ভাগ কৰিছো ইয়াত 5 ভাগৰ 1 কেইটা আছে তোমালোকে এটা কথা জানা যে বহুত দীঘলীয়া যোগ অংক এটা আমি পূৰণ কৰি সহজে উত্তৰ উলিয়াব পাৰো ধৰি লোৱা 2 2 2 2 2 1 2 3 4 5 2 2 4 2 6 2 8 2 10 আমি এনেকুৱা কৰিব পাৰো তাৰ ফলনি ইয়াত 2 5টা আছে এই কথাটোকে আমি 2 5 গুণ 10 আসলতে এই পূৰণ প্ৰক্ৰিয়াটো যোগৰ এটা চুটি প্ৰক্ৰিয়া যোগক সহজভাৱে কৰাৰ উপায় এনেকুৱা বহুত দীঘল অংক আমি কম ঠাইত কৰিব পাৰো এতিয়া চাবা ধৰি লোৱা এটা বস্তু মই 6 ভাগ কৰিছিলো 6 ভাগ কৰি 1 ভাগ লৈছিলো 6 ভাগৰ 1 ভাগ কিমান বাৰ ললে গোটেই বস্তুটো শেষ হ'ব ধৰি ললো এই এটা ফল আছে কোনো ধৰণৰ আপেল কম লাগিবা এই ফলটো 6 ভাগ কৰা হৈছে প্ৰথমতে 2 ভাগ তাৰ পিছত 3 ভাগ এইপিনে 6 ভাগ কৰা আছে এইটো হৈ গ'ল 6 ভাগৰ 1 ভাগ
এতিয়া কথা হ'ল এনেকুৱা 6 ভাগৰ 1 ভাগ কিমানটা হ'লে সম্পূৰ্ণ বস্তুটো মই পাম প্ৰথমতে 6 ভাগৰে যেহেতু 6 ভাগ কৰিছিলো 6টা ভাগ লাভ 3 4 5 6 উত্তৰ হ'বগৈ 6 ভাগৰ 1 2 3 4 5 6 মানে 6 ভাগৰ 6 মানে এটা বস্তু এই কথাটোকে আমি এটা পুৰণত দেখুৱাম যে 6 ভাগৰ 1 ভাগ কৈ যদি আমি 6 বাৰ লওঁ তেতিয়া উত্তৰটো 1 হ'ব এটোকে আমি কাটি দিও এইদৰে 1 তোমালোকে এই বস্তুবিলাক বুজিব লাগিব এতিয়া মোৰ প্ৰশ্ন কোনো এটা বস্তু যদি আমি 10 ভাগ কৰো 10 ভাগৰ 1 ভাগ কৈ কিমান বাৰ ললে সম্পূৰ্ণ বস্তুটো পোৱা যাব এইটো তোমালোকে কমেন্ট বক্সত লিখিবা এদৰে মই তোমালোকক প্ৰশ্ন সুধিম যদি তুমি প্ৰশ্নটো পাৰিছা জানিবা তুমি বুজি পাইছা যদি পঢ়া নাই মানে তুমি বুজি পোৱা নাই তুমি ভিডিওটো আকৌ প্ৰথমৰ পৰা চাবলৈ যত্ন কৰা মই সহজৰ পৰা জটিললৈ তোমালোকক জনাৰ বা নজনালৈ ক'বলৈ চেষ্টা কৰিম আমি অলপতে কৈছিলো ভগ্নাংশ মানে ভগা অংশ অলপতে মই চক পেন্সিলডাল ভাঙি দেখুৱাইছিলো কি চক পেন্সিল ভাঙিলেহে ভগা অংশ পায় নেকি নহয় পৃথিৱীৰ যিকোনো বস্তু আমি ভাঙিব পাৰো আৰু ভাঙিলে এটা এটা আমি অংশ পাই থাকিম মই অলপতে এডাল পেন্সিল ভাঙি দেখুৱাইছিলো এভাগ দুভাগ তিনিভাগ 4 6 ভাগ ধৰি ললো চক আছে তোমালোকে পেন্সিল নহয় এটা গোলাকাৰ বস্তু ভাগ কৰাৰ কথা ভাবিব লাগিব ঘূৰণীয়া বস্তু কেতিয়াবা ভাঙিব লাগিব এই বস্তুটো তুমি এনেকে দুভাগ কৰিলো 4 ভাগ কৰিলো মই 8 ভাগ কৰি দেখুৱাইছো 8 ভাগ আছে তোমালোকে কেতিয়াবা এনেকুৱা নহয় বৰ্গ আকাৰৰ বস্তু ভাগ কৰিব লাগিব আকাৰটো বৰ্গৰ দৰে সিধাকে আমি এনেকৈ ভাগ কৰিব পাৰিম এনেকৈও ভাগ কৰিব পাৰিম এইদৰে ভাগ কৰিব পাৰিম কেতিয়াবা তোমালোকে ত্ৰিভুজৰ দৰে বস্তু ভাগ কৰিব লাগিব এটা ত্ৰিভুজ ভাগ কৰিব লাগিব এটা সমবাহু ত্ৰিভুজ আঁকিলো এই ভিতৰৰ বাহুবিলাক ইয়াৰ মধ্য বিন্দুকেইটা আমি লগ লগাই দিলো চোৱাচোন সমানে 3টা 4টা ভাগত ই ভাগ হৈ গ'ল এনেকৈ কেতিয়াবা আমি ভাগ কৰিবলগীয়া হ'ব আকৌ আমি কেতিয়াবা তোমালোকে এডাল ৰেখা এটা বা ৰেখাখণ্ড এইডালো ভাগ কৰিবলগীয়া হ'ব পাৰে তোমালোকে ইয়াৰ পৰা ইয়ালৈকে এই গোটেই ৰেখাডালক 1 হিচাপে ধৰিব লাগিব ধৰিবলৈ তোমালোকৰ সেই কাগজ লাগিব সংখ্যা ৰেখা তোমালোকে আঁকিবলৈ খুব টান পাব মই গম পাওঁ বহু ছাত্ৰ ছাত্ৰীয়ে একোটা ক্লাছৰ আৰম্ভণিতে 80% মান ছাত্ৰ ছাত্ৰীয়ে সংখ্যা ৰেখা বুলি ক'লে ভয় খায় একো নাই আমি যদি ইয়াৰ পৰা ইয়ালৈ 1 বুলি ভাবিছো এই বিন্দুটো আমাৰ কাৰণে 0 আৰু এই বিন্দুটো আমাৰ কাৰণে 1 যদি মই মাজতে দুভাগ কৰিছো এই বিন্দুটো মোৰ কাৰণে হ'ব 2 ভাগৰ 1 কাৰণ এই 2 এইটো এটা ভাগ এইটো এটা ভাগ দুটা ভাগ হৈ সম্পূৰ্ণ 1 হৈছে যদি মই এই 2 ভাগৰ 1টোক আকৌ দুভাগ কৰো মই যদি ইয়াতো এটা বিন্দু ললো হেতেন তেতিয়া কিন্তু চোৱা এই গোটেই বস্তুটো 4 ভাগ কৰা বুজাইছে এই অংশটোৱে বুজালে 4 ভাগৰ 1 এইকণত 4 ভাগৰ 0 আছিল মানে 0 এইকণত 4 ভাগৰ 1 হ'ল ইয়াত 4 ভাগৰ 2 হ'ল ইয়াত 4 ভাগৰ 3 হ'ল ইয়াত 4 ভাগৰ 4 মানে এই 1 সংখ্যাটো আমি 4 ভাগ কিয় এক 5 ভাগ কৰিব পাৰিলো হেতেন তেতিয়া 5 ভাগৰ 1 5 ভাগৰ 2 ইয়াত 5 ভাগৰ 5 ওলালে হেতেন 6 ভাগ কৰা হলে 6 ভাগৰ 1 6 ভাগৰ 2 এৰে পালো হেতেন আমাৰ স্কেল পাতক তোমালোকে চাবাচোন আমি যদি মিলিমিটাৰ দাগ থকা হলে চাও 0 আৰু 1 ৰ ভিতৰত 10টা ভাগ কৰিছে প্ৰতিটো ভাগে 1 মিলিমিটাৰ মানে 1 সেন্টিমিটাৰৰ 10 ভাগৰ 1 10 ভাগৰ 2 10 ভাগৰ 3 ইয়াত যেতিয়া 10 মিলিমিটাৰ ভাগৰ 10 সম্পূৰ্ণ হ'ব হি আমাৰ 1 সেন্টিমিটাৰ হ'ব এইদৰে আমি লাগে এটা আয়তাকাৰ অবয়ব হওক বৰ্গাকাৰ হওক ত্ৰিভুজাকাৰ হওক বৃত্তৰ দৰে হওক
এটা ৰেখা হওক, এই সকলো বস্তু আমি ভাগ কৰি তাৰ যিকোনো অংশ ল'বলৈ শিকিব লাগিব। সেই সাহসটো আমাৰ যেতিয়া আহিব তেতিয়াহে আমি ভগ্নাংশৰ অংক শিকি ভাল পাম, ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হোৱা আমাৰ কাৰণে সহজ হ'ব। পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ কথা চাবা, ধৰি ললো আমি এই বস্তুটো এটা গোলাকাৰ বস্তু, এটা ফল খাবলৈ আগবাঢ়িছো। আমি অলপ সৰু বয়সৰ, ধৰি লোৱা তৃতীয় চতুৰ্থ শ্ৰেণীৰ কোনোবা ছাত্ৰ ছাত্ৰীক যদি কওঁ এইটো এটা বস্তু আছিল, বস্তুটো মই ধৰি লোৱা এটা কমলা এটা আছিল, কমলাটো মই এইডোখৰতে কাটি এইডোখৰ মই খাই পেলালো, মই কেই ভাগ কৰিলো? তেতিয়া সৰু যাৰ যুক্তি শক্তি মগজুৰ ইমান হোৱা নাই তেনেকুৱা ল'ৰা ছোৱালীয়ে, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কি ক'ব? দুভাগ কৰিলো। এইটো কিমান খালো? 2 ভাগৰ 1 খালো বুলি ক'ব। কিন্তু এই উত্তৰটো ভুল। মই ভাবো তোমালোকৰ সেই আশা নাই, তথাপিতো তোমালোকৰ স্পষ্টতাৰ বাবে মই এই কথাটো ইয়াত আকৌ এবাৰ উল্লেখ কৰিছো আৰু কৰিম। কথাটো হ'ল কি, এইটোৰ আগতে মই এটা বেলেগ সহজ উদাহৰণ দিছো। ধৰি লোৱা তোমালোকৰ ঘৰত ককাই ভাই তোমালোক দুজন আছা, মায়ে কমলা এটা ভাগ কৰি খাবলৈ দিলে আৰু কমলাটো সৰু পুলি পেলাই ভাইটিৰ হাতত দিলে। ভাইটিয়ে কি কৰিলে? দুভাগটো, কমলা মানে আপেল বুলি কৈছো যে কাটিবলৈ ভাল হ'ব, ভাইটিয়ে কি কৰিলে? এইটো ভাগ কৰিলে, এনেকে ভাগ কৰিলে। আৰু ভাইটি সৰু যে সেইকাৰণে এইটো ভাইটিৰ ভাগ। ভাইটি এইটো কাৰণে ভাইটি নিজৰ কাৰণে ল'লে আৰু এয়া দাদাৰ ভাগ। দেখিছা নহয়, আমাৰ ঘৰৰ হিচাপবিলাক সাধাৰণতে খাদ্য ভাগ কৰোঁতে, ফল মূল ভাগ কৰোঁতে এনেকুৱাই হয়। ভাইটিয়ে পিছত মায়ে সুধিলে ভাগ কৰি খালি নে? বোলে খালো। দাদাক সমানে দিছনে? দিছো। কিমান দিছ? ভাইটিয়ে ক'ব মই 2 ভাগৰ কৰি এভাগ খাইছো আৰু দাদাক 2 ভাগৰ এভাগ দিছো। ভাইটিৰ মতে তোমাকো 2 ভাগ কৰিছিল, এভাগ দিছে, আৰু ভাইটিয়ে দিছে 2 ভাগৰ এভাগ খাইছে। কিন্তু এই যি ভাইটিৰ 2 ভাগৰ 1, তোমাৰ যি 2 ভাগৰ 1, ইয়াৰ কিন্তু আকৃতিটো ভাইটিয়ে খালে সৰহকে, তোমাক খালে কমকে, তোমাক দিলে কমকে। এইটো কিন্তু গণিতৰ হিচাপত এইটো প্ৰকৃত ভাগ হোৱা নাই, এইটো 2 ভাগৰ 1 হোৱা নাই। হয়তো ভালকে হিচাপ কৰিলে আমি চাব লাগিব এনেকুৱা ভাগ এই গোটেই বস্তুটোত কেইটা হ'ব পাৰে। আমি যদি ভাবো এনেকুৱা 3 মান হ'ব পাৰে, আমি অলপ যদি চিন্তা যদি অলপ কাষলৈ ভাবো, যদি ভাগটো এনেকুৱা দিলেহেঁতেন ভাইটিয়ে, এনেকুৱা 3টা অংশ গোটেই বস্তুটোত হ'ব। আচলতে ভাইটিয়ে দেখাত 2 ভাগ কৰিলেও বস্তুটো ভাইটিয়ে 3 ভাগৰ জোখত ভগালে আৰু তোমাক 3 ভাগৰ 1 দিলে আৰু ভাইটিয়ে ইয়াত 3 ভাগৰ 2 খালে। গণিত এনেকুৱা, ভগ্নাংশৰ হিচাপটো এনেকুৱা। তোমাক এতিয়া মই এটা সহজ, বুজিবলৈ সহজ হোৱাকে বেলেগ এটা ছবিৰে বুজাই দিছো। এইটো ধৰি লোৱা বস্তুটো ভাইটিয়ে এনেকৈ ভাগ কৰি যদি এইটো ভাগ খালেহেঁতেন, তুমি দেখি আছা বস্তুটো এনেকুৱা সমান 4টা অংশত ভাগ হ'ব। গতিকে এই অংশটোৱে বুজাব এইটো 2 ভাগৰ 1 নহয়, ই বুজাব, এই অংশটোৱে বুজাব 4 ভাগৰ 1, আৰু এই যিকণ অংশ বাকী আছে ই বুজাব 4 ভাগৰ 3। এই ভাগটো হৈ গ'ল, মানে এই ছবিটোত 4 ভাগৰ 4 আছে। বহুত প্ৰতিযোগিতামূলক পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে। এতিয়া তোমালোকক মই এটা প্ৰশ্ন সুধিম, ছবিৰে সুধিম, উত্তৰটো তোমালোকে কমেন্ট বক্সত লিখিবা। এইটো এটা বস্তু, ইয়াত এই অংশটো কিমান বুজাইছে তাৰ লগত এই ছবি ৰং কৰা অংশ, এইটো আৰু এইটো, ইয়াত ৰং কৰা এই অংশটো, ইয়াত এই 2টা অংশ মিলি উত্তৰটো কিমান হ'ব মোক ক'ব লাগে। ইয়াত কিমান আছে, মই অলপতে শিকোৱা মতে কিমান ভাগৰ কিমান আছে অংশটো, এই ছবিটোত কিমান ভাগৰ কিমান আছে, 2টা মিলাই উত্তৰটো তোমালোকে লিখিব লাগে। কমেন্ট বক্সত লিখিবা, পৰৱৰ্তী ক্লাছত মই ইয়াৰ উত্তৰটো তোমালোকক ক'ম। যদি তোমালোকে উত্তৰটো পাৰিছা, মানে মই ইতিমধ্যে বুজোৱাখিনি বুজি পাইছা। যদি পৰা নাই তেন্তে ভিডিঅ'টোৰ আগৰ
যিখিনি মই বুজাইছোঁ সেইখিনি আকৌ তোমালোকে চোৱা ভাল হ'ব। এতিয়া আমি ভগ্নাংশ মানে বুজি পালোঁ ভগা অংশ, ভগ্ন অংশ, ভগা অংশ। এইটো ভগ্ন নিলিখি মই অৰ্থ লিখিছোঁ। ভগাযুগ অংশ ভগ্নাংশ নহয়, কিন্তু ভগ্নযুগ অংশহে ভগ্নাংশ। এই যে ভগা অংশ, ধৰি লোৱা কোনোবা এটা বস্তু 4 ভাগ কৰিছোঁ, 4 ভাগৰ 1, সেইটো এটা ভগা অংশ। 4 ভাগৰ 2, এইটো এটা ভগা অংশ, ভাঙি পেলাই আনিছোঁ। 4 ভাগৰ 3, এইটো এটা ভগা অংশ। 4 ভাগৰ 4, এইটো এটা ভগ্নাংশ। কিন্তু চোৱা কথাটো যে 4 ভাগ কৰি যদি এভাগ লৈছোঁ, এই বস্তুটোৰ 4 ভাগ কৰিছিলোঁ, এই এভাগ লৈছোঁ, এইটো ভগা অংশ বুলি ক'ব পাৰি। যদি মই আৰু এক ভাগ লৈ 4 ভাগৰ 2, তেতিয়াও ভগ্নাংশ ক'ব পাৰি। 3 ভাগ বুলি ক'লে ভগ্নাংশ ক'ব পাৰি। 4 ভাগৰ যদি 4 ভাগেই লওঁ, সম্পূৰ্ণ বস্তুটোৱেই ল'লোঁ, ভাঙিলোঁ বুলিয়ে ভগা অংশ হ'ব নেকি? যদি মই গোটেই বস্তুটো লওঁ, কোনোবা এটা বস্তু ভাগ কৰি কৰি খোৱা মানে ভগ্নাংশ খোৱা বুজাব নেকি? ভগা অংশ খোৱা বুজাব নেকি? যদি মই বস্তুটো যিমান ভাগ কৰিছিলোঁ গোটেইখিনি খাই পেলাওঁ। আচলতে এইটো যিদৰে ভগা অংশ 4 ভাগৰে, 4 ভাগৰ 2 বুলি ক'লে যিটো ভগা অংশ বুজায়, 4 ভাগৰ 3 বুলি ক'লে যিটো ভগ্ন অংশ বুজায়, 4 ভাগৰ 4 বুলি ক'লে কিন্তু এইটো সঁচাসঁচি ভগ্নাংশ নহয়, এইটো মিছা ভগ্নাংশ, দেখাতহে ভগ্নাংশ। ই সম্পূৰ্ণ অংক, সম্পূৰ্ণাংশ, পূৰ্ণাংশ যি নহয়। চ' আমি মনত ৰখা ভাল হ'ব, এইকেইটাহে সঁচা ভগ্নাংশ। যেতিয়া যিমান ভাগ কৰিছোঁ তাতকৈ কম লৈ থাকোঁ, ইয়াকে আমি কমকৈ প্ৰকৃত, প্ৰকৃত মানে সঁচা, প্ৰকৃত ভগ্নাংশ। যদি সঁচা ভগ্নাংশ আছে, মিছা ভগ্নাংশ আহিছে অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ এটা নতুন দুটা শব্দ আমি প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ শুনিলো, কিন্তু ইয়াক আৰু অকণমান ব্যাখ্যাৰ প্ৰয়োজন হ'ব। চাবা, কোনোবা এটা বস্তু আমি 4 ভাগ কৰাৰ কথা ভাবি আছো। ধৰি ললো এটা বস্তু 4 ভাগ কৰিছো, 4 ভাগ কৰি আমি এভাগ ল'ব পাৰো, 4 ভাগৰ 1, আৰু এক ভাগ ললো 4 ভাগৰ 1, মুঠ হ'ব 4 ভাগৰ 2, আৰু এক ভাগ ললো, এতিয়ালৈকে হ'ল 4 ভাগৰ 3, আৰু সম্পূৰ্ণ অংশটো ললো 4 ভাগৰ 4। এতিয়া 4 ভাগৰ 5, 4 ভাগৰ 5 ল'ব পাৰো নে নোৱাৰো? তোমাক যদি মই এটা কমলা খাবলৈ দিওঁ, মই যদি কওঁ যে 4 ভাগ কৰি এভাগ খাব লাগে, পাৰিবানে? তুমি ক'বা নিশ্চয় পাৰিম। 4 ভাগৰ 2 ভাগ পাৰিবানে? নিশ্চয় পাৰিবা। 4 ভাগৰ 3 ভাগ পাৰিবানে? পাৰিবা। 4 ভাগৰ 4 ভাগ নিশ্চয় পাৰিবা। 4 ভাগৰ 5 ভাগ পাৰিবানে? এটা শ্ৰেণীকোঠাত যদি সোধা যায় প্ৰথমবাৰৰ বাবে, দেখা যায় 99%, কেতিয়াবা 100% ষ্টুডেণ্টৰ উত্তৰ আহে যে 4 ভাগৰ 5 ভাগ খাব নোৱাৰে। যদিও কোনোবাই কয় পাৰিম, কেনেকৈ পাৰিব? কি কৰে? প্ৰথমতে বস্তু এটা বৰ্ডত আঁকিবলৈ দিলে 4 ভাগ কৰিব, 4 ভাগৰ 4 ভাগ কৰি আৰু এটা বস্তু এইদৰে ভাগ কৰা যায়, এনেদৰে দেখুৱায়। এনেকুৱা ছবি যদি ছাত্ৰজনে আঁকে, আমি বুজিব পাৰো যে তেওঁ ভগ্নাংশৰ ধাৰণাটো স্পষ্ট হোৱা নাই। কাৰণ এটা বস্তু 4 ভাগৰ 4 ভাগ যদি তেওঁ খাই পেলালে, খাই শেষ কৰাৰ পিছত আকৌ 5 ভাগ কৰিবলৈ তেওঁ ক'ত পাব? তেওঁ এক ভাগ কৰি 4 ভাগৰ 4 ভাগ তেওঁ ইতিমধ্যে খাই শেষ কৰিছে। 4 ভাগৰ 4 ভাগ তেওঁ সম্পূৰ্ণ খালে, আৰু ভাগ কৰিবলৈ ক'ত পাব? 4 ভাগৰ 5 ভাগ কেনেকৈ পাব? কেনেকৈ খাব? চোৱা, মই কৈ আছো। কোনোবাই যদি কয় মই 4 ভাগৰ 5 ভাগ খাইছো, তেতিয়া আমি বুজিব লাগিব তেওঁ কোনোবা এটা বস্তু 4 ভাগ কৰিছিল, 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ কৰি 4 ভাগৰ 4 ভাগ খালে,
তাৰ পিছত তেওঁ আৰু এটা বস্তু ভাগ কৰিছে, তাৰো 4 ভাগ কৰিছে আৰু তাৰো 1 ভাগ খাইছে, মুঠ 4 ভাগৰ 5 ভাগ খাইছে। কথাটো এনেকুৱা, এইটো আছিল বস্তুটো, ইয়াক 4 ভাগ কৰিলে, কৰি তেওঁ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ, এই 4 ভাগৰ 4 ভাগ খালে, 4 ভাগ খালে। তাৰ পিছত তেওঁ আৰু খাবলৈ মন গ'ল, 4 ভাগ কৰিলে, ইয়াক কিন্তু এই অংশটোহে খালে, 4 ভাগৰ 1 ভাগ খালে। মই এইখন নাইকা কৰি দিছো, এয়া 4 ভাগৰ 1 ভাগ খাইছে। 4 ভাগৰ 4 ভাগত 4 ভাগৰ 1 যোগ হ'ল, তেওঁ উত্তৰ হ'বগৈ 4 ভাগৰ 4 যোগ 1, 4 ভাগৰ 5। যদি 4 ভাগৰ 1 খালেহেঁতেন আমি ক'লোহেঁতেন সঁচাকে ভগা অংশ খাইছে, প্ৰকৃত ভগ্নাংশ। 4 ভাগৰ 2 ভাগ পোৱা হ'লে প্ৰকৃত ভগ্নাংশ, 4 ভাগৰ 3 ভাগ পোৱা হ'লে প্ৰকৃত ভগ্নাংশ। 4 ভাগৰ 4 যেতিয়া খাইছে তেতিয়াই এইটো প্ৰকৃত ভগ্নাংশ হৈ নাথাকিল, অপ্ৰকৃত ভগ্নাংশ। তাতকৈও তেওঁ অধিক খাইছে, 4 ভাগৰ 5। গতিকে ইয়াত দেখাত তেওঁ সৰু টুকুৰা এটা খাইছে, কিন্তু তেওঁ এটা সম্পূৰ্ণ অংশ খাই অতিৰিক্তও খাইছে। গতিকে এইটো আমাৰ কাৰণে এটা অপ্ৰকৃত ভগ্নাংশ। গতিকে আমি প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ ধাৰণাটো বুজিছো। আমি এইদৰে বুজিম যে যিমান ভাগ কৰিছিলো তাতকৈ যদি কমকৈ লৈছো, যিমান ভাগ কৰিছো তাতকৈ কম, ধৰি লোৱা মই 10 ভাগ কৰিছিলো, তেতিয়া 10 ভাগৰ 1 অথবা 10তকৈ কম, 10 ভাগৰ 2, 10 ভাগৰ 3, এইদৰে 10 ভাগৰ 4, 10 ভাগৰ 5, 10 ভাগৰ 6, 10 ভাগৰ 7, 10 ভাগৰ 8, 10 ভাগৰ 9, এইকণলৈকে গোটেইখিনি প্ৰকৃত ভগ্নাংশ হৈ থাকিব। যেতিয়া 10 ভাগৰ 10 খাব এইটো অপ্ৰকৃত হ'ব। যদি 10 ভাগৰ 11, 10 ভাগৰ 12 এইদৰে খাই গৈ থাকে তেতিয়া এইবিলাক হৈ যাব অপ্ৰকৃত ভগ্নাংশ, এইবিলাক অপ্ৰকৃত। এতিয়া মোৰ এটা প্ৰশ্ন আছে যে যদি আমি কোনো বস্তু 15 ভাগ কৰো, 15 ভাগৰ কিমানলৈকে, 15 ভাগৰ কিমান ভাগলৈকে প্ৰকৃত ভগ্নাংশ হৈ থাকিব? মই সংখ্যাখিনি তোমালোকে স্বাভাৱিক সংখ্যাত ল'বা, দশমিক হিচাপে মই কোৱা নাই। আৰু 15 ভাগৰ কিমান ভাগৰ পৰা আৰম্ভ কৰি পিছৰখিনি অপ্ৰকৃত ভগ্নাংশ হ'ব, সেইটো তোমালোকে কমেন্ট বক্সত লিখিবা। এতিয়া আমি এই যে ভগা অংশৰ কথা পাতি আছো, ধৰি লোৱা 15 ভাগৰ কথাকে পাতো, 15 ভাগৰ যেনিবা আমি 7 ভাগ এটা লৈছো, এই তলৰ 15টো আমি হৰ এই নামেৰে লিখো। কিছুমানে হৰ বুলি কয়, হৰকহে মই শুদ্ধ বুলি ভাবো। ওপৰত লব, কিছুমান কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ গণ্ডগোল লাগি যায়, হৰ তলৰটো আছে নে ওপৰৰটো আছে। যেতিয়া 15 ভাগৰ 7 পাতা তুমি বুজিব লাগিব 15ৰে 7ক আমি হৰণ কৰিম। কিহেৰে হৰণ কৰিছো? 15ৰে। হৰণ কৰা সংখ্যাটো 15, এই হৰণ যে কৰিছো, হৰণ শব্দৰ পৰা এইটোৰে হৰণ, হৰণৰ হৰ। আৰু বাকচটোৰ ভিতৰত এইটো লৈছো, ল'ব লাগে, এই যে ল'ব লাগে, এইটোৰ পৰা তোমালোকে বুজিবা ল'ব মানে ভগ্নাংশৰ ওপৰত যিটো থাকে সেইটো হৰণ কৰোঁতে সেই বাকচটোৰ ভিতৰত ল'ব, ঘৰটোৰ চিন্তালৰ ভিতৰত ল'ব, আৰু যিটো তলত থাকে সেই সংখ্যাটোৰে হৰণ কৰিব, মানে হৰ। হৰণ কৰিবলগীয়া সংখ্যাটোৰে হৰ, যিটো আমি এই চিন্তালৰ ভিতৰত ল'ম সেইটো ল'ব। এনেদৰে ভাবি থলেও আগলে কিছুমান অংক কৰোঁতে মেলোঁতে খেলি মেলি নালাগিব, কিছু সুবিধা আছে। এতিয়া আমি হৰ আৰু লবৰ ধাৰণাৰে প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ চাম। ধৰি ললো বস্তু এটা আমি 20 ভাগ কৰিলো, যদি 20 ভাগৰ 1 লওঁ, দেখিছা লবটো হৰতকৈ সৰু, লব লেছ দেন হৰ, 1 লেছ দেন 20। যেতিয়ালৈকে 19লৈকে যাব, 19 লেছ দেন 20, মানে 20 ভাগৰ 1, 20 ভাগৰ 2, 20 ভাগৰ 3, 20 ভাগৰ 4, এইদৰে গৈ থাকিলে
20 ভাগৰ 19 লৈকে হ'ব প্ৰকৃত সঁচা ভগ্নাংশ যেতিয়া 20 ভাগৰ 20 হ'ব এইটো হৈ গ'ল এটা অপ্ৰকৃত ভগ্নাংশ ইয়াৰ পিছত 20 ভাগৰ 21 20 ভাগৰ 22 এইদৰে গৈ থাকিব এইবিলাক হ'ব অপ্ৰকৃত ভগ্নাংশ মই ভাবো তোমালোকে অপ্ৰকৃত ভগ্নাংশ কি প্ৰকৃত ভগ্নাংশ কি বুজি পাইছা যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ সৰু সেইবিলাকেই হ'ল প্ৰকৃত ভগ্নাংশ যিবিলাক ভগ্নাংশৰ লবটো হৰৰ সমান বা হৰতকৈ ডাঙৰ লবটো হৰৰ সমান বা হৰতকৈ ডাঙৰ সেইবিলাক ভগ্নাংশক কয় অপ্ৰকৃত ভগ্নাংশ তোমালোকে লিখি ল'বা মই ভাবো বুজি পাইছা যিকোনো ভগ্নাংশ দেখিলে তোমালোকে বুজি পাবা এইবাৰ আমি এটা নতুন শব্দ মিশ্ৰ ভগ্নাংশৰ ফালে চাবা আকৌ 4 ভাগৰ কথালৈ আহিলো ধৰি লোৱা এজন মানুহে কৈছে মই 4 ভাগৰ আপেল আছিল 4 ভাগৰ 5 ভাগ খালো কেনেকৈ খালে নিশ্চয় তেওঁ আপেল প্ৰথমে 4 ভাগ কৰিছিল 4 ভাগৰ 4 ভাগ শেষ হোৱাত আন এটা আপেলৰ 4 ভাগৰ 1 খালে যিকোনো এটা ভগ্নাংশ দেখিলে এইদৰে ভাঙিব জানিব লাগে যেনে তোমাক যদি কোনোবাই কয় 5 ভাগৰ 7 যেহেতু 5 ভাগ কৰিছিল প্ৰথমতে 5 ভাগৰ 5 সম্পূৰ্ণ হ'ব আৰু অতিৰিক্ত 5 ভাগৰ 2 ভাগ এইদৰে ভগ্নাংশটো চাব জানিব লাগে দেখাৰ লগে লগে ধৰি লোৱা 7 ভাগৰ দিছে 11 তুমি জানিব লাগিব ইয়াত 7 ভাগৰ 7 শেষ হোৱাৰ পিছত 7 ভাগৰ আৰু 4 ভাগ মানে দুটা বস্তুৰ ব্যৱহাৰ হৈছে এইটো তুমি জানিব লাগিব যদি কৈছে 3 ভাগৰ 11 বুজি পাব লাগিব 3 ভাগৰ 3 সম্পূৰ্ণ হৈছে আকৌ 3 ভাগৰ 3 সম্পূৰ্ণ শেষ কৰি থোৱা হৈছে আকৌ 3 ভাগৰ 3 শেষ হৈছে ইয়া তোমাৰ আৰু 1 2 3 9 ভাগ আহিব আৰু 3 ভাগৰ 2 মানে 3 ভাগৰ 11 মানে 3 ভাগৰ 3 যোগ 3 ভাগৰ 3 যোগ 3 ভাগৰ 3 যোগ 3 ভাগৰ 2 এইদৰে চাব জানিব লাগিব ইচ্ছামতে কোনো ভগ্নাংশ লিখি তোমালোকে এইদৰে ভাঙিবলৈ চাবা অংকত চোকা হ'ব পাৰিবা তোমালোকৰ মগজুৰ বুদ্ধি শক্তি প্ৰখৰ হ'ব এতিয়া চাবা 4 ভাগৰ 5ৰ কথা আকৌ ভাবা 4 ভাগৰ 5 মানে 4 ভাগৰ 4 এটা বস্তুৰ শেষ কৰি আকৌ 4 ভাগৰ 1 ভাগ ছবিৰে বুজালে এটা বস্তু 4 ভাগৰ 4 ভাগ সম্পূৰ্ণ খাই উঠি আৰু 4 ভাগ কৰি তাৰে 1 ভাগ খাইছে এইটো হ'ল 4 ভাগৰ 5 কি বুজিলো যে এটা বস্তু সম্পূৰ্ণ খাইছে সম্পূৰ্ণ মানে এই কোণতে আহিলে সমস্ত বস্তু খালে আৰু ইয়াত ভগ্নাংশ খালে এটা ভগ্নাংশ 4 ভাগৰ 1 ইয়াত সমস্তও আছে ভগ্নাংশও আছে মই কৈছিলো যদি কোনোবাই বস্তু এটা 4 ভাগ কৰি 4 ভাগেই খাইছে মানে এটা সম্পূৰ্ণ বস্তু খাইছে এটা খাইছে মানে এক সমস্ত এটা সম্পূৰ্ণ বস্তু খালে লগত 4 ভাগৰ 1 এইটোকে আমি 4 ভাগৰ 5 টোক আমি ক'বলৈ পাৰো এক সমস্ত 4 ভাগৰ 1 এইটো আমি এনেকৈ লিখিম চাবা 4 ভাগৰ 5 আমি ক'লো যে 4 ভাগৰ 4 শেষ কৰি আকৌ 4 ভাগৰ 1 খালে মানে এটা সম্পূৰ্ণ বস্তু খালে আৰু 4 ভাগৰ 1 মানে এটো সমুকে 1 4 ভাগৰ 1 ওচৰতে লিখে এক সমস্ত 4 ভাগৰ 1 এই বস্তুটো ইয়াক কয় যত এটা 4 ভাগৰ 4 এটা অপ্ৰকৃত ভগ্নাংশ লগত আছে এটা প্ৰকৃত ভগ্নাংশ এক সম্পূৰ্ণ বস্তু এটা অপ্ৰকৃত ভগ্নাংশ প্ৰকৃত ভগ্নাংশ সম্পূৰ্ণ খাইছে টুকুৰাকৈ খাইছে মিহলি হৈ আছে এইটোকে আমি মিহলি শব্দটো যিটো মিশ্ৰ বুলি কওঁ মিশ্ৰ ভগ্নাংশ মানে ইয়াত মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু প্ৰকৃত ভগ্নাংশ মিহলি হৈ থাকে এতিয়া আমি মিশ্ৰ ভগ্নাংশ কিদৰে লিখে বুজিছো ধৰি লোৱা 3 সমস্ত 6 ভাগৰ 5 লিখা আছে তুমি বুজিব লাগিব 3টা সমস্ত মানে 3টা বস্তু সম্পূৰ্ণ খাইছে ছবিৰে বুজাইছো চোৱা এটা কমলা খাইছে আকৌ এটা কমলা খাইছে
আৰু এটা কমলাক দিছে তিনিটা সমস্ত আৰু 6 ভাগৰ 5 মানে এটা কমলাক 6 ভাগ কৰিছে কৰি তাৰে 5 ভাগ দিছে 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ মানে এই গোটেই অংকটো এটো 6 ভাগৰ 5 গমছে এই কোনে কোৱা নাই এই গোটেই বস্তুটো খাইছে তিনি সমস্ত বুলি ক'লে তিনিটা সম্পূৰ্ণ বস্তু বুজিব লাগিব আৰু 6 ভাগৰ 5 এইদৰে তোমালোকে বুজিব লাগিব তোমালোকে ইমান সময় ভিডিঅটো একেৰাহে যদি কোনোবাই চাই আছা প্ৰথমৰ পৰা এতিয়ালৈকে ধৈৰ্য ধৰি তোমালোকৰ বাবে বহুত ধন্যবাদ তোমালোকক মোৰ ফালৰ পৰা সহায় দিব লগা একো নাই কিন্তু মই তোমালোকক কৈ দিছো তোমালোকে যি ধৈৰ্য শক্তি দেখুৱাইছা যি একাগ্ৰতাৰে এই কথাবিলাক বুজি আছা ইয়াৰ ফল তোমালোকে পাবা আগুৱাই যাওঁ যদি তিনিটা সম্পূৰ্ণ বস্তু তিনিটা বস্তু খাইছে আৰু বস্তুটো সভাগ দেখিছা সভাগ কৰা দেখুৱাইছে তেন্তে ভাবি লবা এই মানুহজনে য'ত 6 ভাগৰ 5 দেখুৱাইছে এই বস্তুটো সভাগ কৰিছিল 6 ভাগৰ 6 এইটো সভাগ কৰিছিল 6 ভাগৰ 6 ভাগ শেষ কৰিছিল এইটো সভাগ কৰিছিল 6 ভাগৰ 6 শেষ কৰিছিল আৰু এইটো 6 ভাগৰ 5 যোগ কৰিলে মুঠ 6 ভাগৰ ভিতৰত 6 6 6 5 যোগ হ'ব 6 6 12 6 18 আছে 23 মানে মানুহজনে 6 ভাগৰ 23 খাইছে বুলি ক'ব পাৰিলেহেঁতেন 6 ভাগৰ 23 তাকে আমি কি কৰিলো তিনি সমস্ত 6 ভাগৰ 5 কেনেকৈ কৰিলো ভালি যা আকৌ চোৱা 6 ভাগৰ 6 শেষ কৰিলে এটা 6 ভাগৰ 6 শেষ কৰিলে দুটা খালে 6 ভাগৰ 6 শেষ কৰিলে তিনিটা খালে এতিয়ালৈকে 18 ভাগ খালে আৰু 6 ভাগৰ 5 ইমান দীঘল কৰাতকৈ 6 ৰে যদি হৰটোৰে হৰণ কৰে লবটো ইয়াত লব লাগে হৰণ কৰিলে 6 3 গুণ 18 হ'ল মানে 6 ভাগ 6 3 গুণ মানে 6 ভাগ 3 বাৰ শেষ কৰিছে 6 ভাগৰ 6 6 ভাগৰ 6 6 ভাগৰ 6 আৰু বাকি থাকিল 5 এই 23 ভাগত 6 ভাগ যদি সজাও 23 টা টুকুৰা এনেকুৱা সৰু সৰু টুকুৰা যদি 23 টা থলেহেঁতেন তাৰ 6 টা যদি এক ভাগ কৰো এইটো এটা কমলাৰ বস্তু আৰু 6 ভাগ আৰু 6 ভাগ তিনিটা সম্পূৰ্ণ কমলাৰ ভাগ হ'ব আৰু 5 ভাগ এইটোকে আমি লিখো তিনি সমস্ত যে তিনিটা সম্পূৰ্ণ এইটো আমি লিখিম তিনি সমস্ত আৰু 6 ভাগৰ 5 এইটো হ'ল সহজ প্ৰকাশ সাধাৰণতে এই ভিতৰৰ কথাখিনি কিতাপত ইমান ভাঙি লিখা নাথাকে শ্ৰেণী কোঠাটো ইমান বুজাবলৈ সময় পোৱা নাযায় লকডাউনৰ সময় তোমালোক যদিও এতিয়া ঘৰত আছা মই ভাবো এই ভিডিঅ'টো চাই তোমালোকে কথাখিনি আয়ত্ত কৰিব পাৰিছা আজৰি সময়ত তোমালোকে এই কথাবিলাক ভাবিবা যে তিনি সমস্ত 6 ভাগৰ 5 মানে তিনিটা খাই উঠি আৰু 6 ভাগৰ 5 এই মিশ্ৰ ভগ্নাংশ বিলাকত যে এই দুটা যুগৰ মাজত আবদ্ধ হৈ থাকে বহু বছৰ বছৰ পঢ়িও বহু মানুহে গম নাপায় এইদৰে শ্ৰেণীবিলাক গুচি যায় তোমালোকে মন দিবা যেহেতু 6 ভাগ কৰিছিলে এই তিনিটা বস্তু তোমালোকে তিনিটা বস্তু 6 ভাগৰ 6 হলে এটা 6 ভাগৰ 6 হলে এটা 6 ভাগৰ 6 হলে এটা আকৌ 6 ভাগৰ 5 এইদৰে তোমালোকে লিখিবলৈ তোমালোকে শিকিবা মই তোমালোকক প্ৰকৃত ভগ্নাংশ ক'লো যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ সৰু সেইবিলাক প্ৰকৃত ভগ্নাংশ লব যদি হৰৰ সমান বা লব হৰতকৈ ডাঙৰ হয় সেইবিলাক অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ বিলাকক এটা সমস্ত সমস্ত ৰূপ পাওঁ ধৰি ললো 2 সমস্ত 5 ভাগৰ 3 এইটো এটা মিশ্ৰ ভগ্নাংশ এইটো এটা সম্পূৰ্ণ দুটা বস্তু বুজায় ই এটা ভগ্নাংশ বুজায় এই অংশটোৱে এটা অপ্ৰকৃত ভগ্নাংশ অংশ বুজায় আৰু এইটো এটা প্ৰকৃত ভগ্নাংশ ইহত মিহলি হৈ থাকে এনেকুৱা যদি আমি মিশ্ৰ ভগ্নাংশ পাওঁ 2 সমস্ত 5 ভাগৰ 3 আমি এইটো এই 2 এর পাশে পূৰণ কৰিম ইয়াৰ লগত যদি যোগ কৰো 2 5 গুণ 10 3 13 5 ভাগৰ আমি 13 বুলি লিখিব পাৰো কিয় লিখিব পাৰো সেই কথাটো কৈ আজি আমি ক্লাছটো ইমানতে সামৰিম পৰৱৰ্তী ক্লাছত আমি পৰৱৰ্তী কথা আলোচনা কৰিম 2 সমস্ত 5 ভাগৰ 3 মই তোমালোকক কৈছো যে দুটা বস্তু আৰু 5 ভাগৰ তিনিটা বস্তু 5 ভাগৰ 3 অংশ। 2টা বস্তু মানে 5 ভাগৰ 5 ভাগ এবাৰ শেষ হ'ল
5 ভাগৰ 5 ভাগ আকৌ শেষ হ'ল আৰু 5 ভাগৰ 3 ভাগ এতিয়া চাবাচোন 5 5 5 সমান ভাগে আছিল 5 ভাগৰে আছিল আমি 5 ভাগৰ উলিয়াই লিখিম প্ৰথমতে 5 ভাগ তাৰ 5 ভাগ 10 আৰু 3 ভাগ হৈ গ'ল 13 এতিয়া ইয়াতে ভাবা 5 ভাগ কৰিছিলো দুটা বস্তু সমস্ত আছিল দুটা সম্পূৰ্ণ খাইছিল এটা বস্তুত যদি 5 ভাগ আছে দুটা বস্তুত তাতে 10 ভাগ আছে আৰু ইয়াৰ লগত 5 ভাগৰ 3 5 ভাগৰ 13 মানে 5 ভাগকে দুটা বস্তুৰ লগত 10 ভাগ আৰু লগত 3 ভাগ যোগ হ'ব এইদৰে ভাগিবা দুটা বস্তুত 5 ভাগ 2 5 গুণ 10 ভাগ আৰু তাৰ লগত 3 ভাগ এতিয়া বেলেগ এটা চোৱা 4 সমস্ত 7 ভাগৰ ধৰি লোৱা ইয়াত 3 কি হ'ব 7 ভাগকে 4টা বস্তু মানে 28 ভাগ 4 7 গুণ 28 ভাগ এইটো পূৰণ আৰু 3 ভাগ যোগ এইদৰে তোমালোকে ভাবিবা মিশ্ৰ ভগ্নাংশক তোমালোকে এইটো আমি 4 সমস্ত 7 ভাগৰ 3 টো যদি আমি 7 ভাগৰ 4 গুণ 28 31 লিখো এইটো হ'ল এটা অপ্ৰকৃত ভগ্নাংশ এইটো মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰা বুলি প্ৰশ্ন থাকে যিখিনি কথা মই বুজাইছো যদি তোমালোকে এইখিনি আয়ত্ত কৰা তেতিয়া কেইটামান ভগ্নাংশ দিয়া থাকিলে কোন কেইটা প্ৰকৃত ভগ্নাংশ কোন কেইটা অপ্ৰকৃত মিশ্ৰ ভগ্নাংশক অপ্ৰকৃতলৈ নিয়া এইবিলাক মানুহৰ কাৰণে টান হৈ নাথাকিব মই ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিখনৰ 7 অনুশীলনীলৈ আহিছো ইয়াত আছে তলৰ কোন কেইটা এক নম্বৰ প্ৰশ্ন তলৰ কোন কেইটা প্ৰকৃত ভগ্নাংশ কোন কেইটা অপ্ৰকৃত ভগ্নাংশ তোমালোকে ইয়াত নিৰ্ণয় কৰিবলৈ দিছে ইয়াত তোমালোকে নিজে কৰিবা মই ভাবো বুজি পাবা নোৱাৰিলে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই বুজাই দিম এটা শিকাই দিছো চোৱা ধৰি লোৱা a by b দুটা আখৰ আছে প্ৰকৃত নে অপ্ৰকৃত তোমাক যদি সুধো তুমি ভাবিব পাৰা সংখ্যা দিলেহে মই জানো 4 ভাগৰ 3 হলে প্ৰকৃত ভগ্নাংশ বুলি জানো 3 ভাগৰ 4 এনেকুৱাবিলাক অপ্ৰকৃত জানো ইয়াত লবটো হৰতকৈ সৰু প্ৰকৃত বুলি জানো হৰটো লবতকৈ ডাঙৰ অপ্ৰকৃত বুলি জানো এইটো জানিবা তুমি কিয় জানিবা এই দেখিলে কিয় ভয় খাবা তুমি মোক সোধা যে এইটো বিতকৈ সৰু নে ডাঙৰ যদি এইটো বিতকৈ ডাঙৰ তেতিয়া নিশ্চয় এইটো এটা অপ্ৰকৃত ভগ্নাংশ যদি এইটো বিতকৈ সৰু তেতিয়া হলে এটা এইটো হ'ব এটা প্ৰকৃত ভগ্নাংশ a এ b এ যদি সমান হয় তেতিয়াও কিন্তু এইটো হ'ব এটা অপ্ৰকৃত ভগ্নাংশ মানে কেতিয়া এইটো যেতিয়া বিতকৈ সৰু হৈ থাকে তেতিয়া প্ৰকৃত ভগ্নাংশ যদি ডাঙৰ হয় বা সমান হয় তেতিয়া কিন্তু এটা অপ্ৰকৃত ভগ্নাংশ তোমালোকে এই যে চিনবিলাক অংক কৰোতে সাধাৰণতে কি হয় তোমালোকে যদি 1 2 3 4 এইবিলাক পোৱা তোমালোকৰ ভয় নালাগে কিন্তু যদি a b x y এইবিলাক পোৱা ভয় লাগি যায় তোমালোকে ভয় নকৰিবা সৰুতে তোমালোকে এনে শিকিছিলা এক বুজাইছিলে কিন্তু চোৱাচোন তুমি যদি এই চিনটো সৰুতে নিশিকি তুমি যদি এইটোৱে এক বুজি থাকিলাহেঁতেন হিন্দী তুমি এইটো দেখি ভয় খালাহেঁতেন চিনটোত ভয় নাই ভয় তোমাৰ ধাৰণাত আছে শংকা তোমাৰ ধাৰণাত আছে তোমাৰ ধাৰণাৰ ভুলহে ভয় পায় গতিকে কোনোবাই যদি একটো এইদৰে লিখিলেহেঁতেন কোনোবাই যদি কয় এইটো কি চিন এইটো ভয় লাগি যায় এইটো মনৰ ভয় এইটো দুচাবা এই চিনটো কি সেইটো তুমি শিকিবলৈ যত্ন কৰিবা ঠিক আছে গতিকে এই বুলি ক'লে যিদৰে তুমি 3 ভাগৰ 2 দেখিয়ে গম পাইছা 2 টো 3 কে সৰু কোনোবাই x by y লিখিছে তুমি কৈছে যে x আৰু y এর কি ভগ্নাংশ তুমি ভাবিলো এটা সংখ্যা এইটো একৰ দৰে সংখ্যা ভয় কৰাৰ কোনো কাৰণ নাই তুমি প্ৰশ্ন কৰা x to less than y নে x to greater than y নে x to equal than y এইটোহে তুমি সুধিবলগীয়া প্ৰশ্ন যদি কয় less than y প্ৰকৃত ভগ্নাংশ greater than y অপ্ৰকৃত ভগ্নাংশ equal y অপ্ৰকৃত ভগ্নাংশ আজিলৈ ক্লাছটো ইমানতে সামৰিছো তোমালোকে 1 নম্বৰৰ প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ বিচাৰি উলিয়াবা তাৰ পিছৰ পৰৱৰ্তী কথাখিনি আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা